everyone, so welcome back to my YouTube channel Mostly Vibes and Vlogs. So guys, আজি মই হেদিনাখন এটা ভিডিও দিছিলো হয়তো আপোনালোকে পাইছে তো তাত মই আপোনালোকক কেইটামান পানিশমেন্টৰ কথা কৈছিলো যদি আপোনালোকে ভিডিওটো চাইছে তেতিয়াহলে নিশ্চয় গম পাব তো বাৰ্থডে পাৰ্টি ওকে তো মই যেহেতুকে দিছিলো তো ইয়াত কেইটামান পানিশমেন্ট আহিছে মইতো নাহিব কৰিছিলো বাট হয় যেহেতুকে আহিছে ভাল লাগিছে তো এটা আহিছিল মুৰ্শনা দিছিল Who know me better challenge video banaba please to challenge video moi baru banam moi ta mane bhabi asu to etu aji nahobo mursana I am really sorry to edin nichhoy banam moi bhabi asu okay to inkasi kolitai likhisil home tour video lage sis home tour video banam amar ghor tu man dunia na baru thike aru holio banam to aji nahobo etu yar next video tu pakka home tour video di okay तो सुमिता रॉय दिसे এটা গান গাই শুনাবাচোন গান প্ৰথমতে মই গানটো গোৱাৰ পিছত সুমিতা ৰয় আপুনি পলাব লাগিব কাৰণ মোৰ মাতটো একদম ধুনিয়া নহয় একদম ধুনিয়া নহয় মোৰ মাতটো তো গান try কৰি চাম মাতটো ভাল কৰি ওকে মই মানে ভাই কৰি লৈছো ওকে 1 2 3 স্টার্ট তো কেনেকৈ হৈছে গানটো সৰি ধেমালি কৰিছো এনে গমে পাইছে মোবাইলটোত বজাই দিছিলো তো ৰিয়েলি মানে গান কোনটো গান ভাবিব পৰা নাই ওকে 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 তো মই হেতু ৰুমৰ পৰা বেলেগ ৰুমলৈ আহি গলো Anyway guys, तो এতিয়া গানটিলে আৰম্ভ কৰো তো বহুত বেছি ট্ৰাই কৰিলো এটা ভাল হয় না নাপায় লাগি বুলি কয় নহয় ওকে লেটস স্টার্ট ধৰঙা অভিমান মে প্লিজ থাতা ন কবিতা তা নহলে মই না জান তই হহিব লাগিব মোৰ ধৰঙা অভিমান নহব এনেকৈ নহব তেনেকৈ তাৰ পিছত মই নাজানো কিবা আছিল লিৰিক্সটো তো হ'ব মোৰ কাৰণে একদম মই সন্মান গুটি গ'ল ওকে তো হৈ গ'ল আৰু এটা আহিছে মৃদুল কুমাৰ মিশ্ৰ মোৰ দেউতা কিবা এটা দেখিছে চাও 10টা পানীপুৰি খোৱা 10টা কিয় আৰু বেছিকৈ দিব লাগিছিল পানীপুৰি খোৱাত মই একেবাৰে এক্সপাৰ্ট তো বাৰু ঠিক আছে এনেও মই মাক কুংকুঙাই আছিলোঁ যে মই পানীপুৰি খাম বনাই দিব লাগে মায়ে কয় হ'ব দে আজি নালাগে কালি খাবি কালি গ'লে হ'ব দে আজি নালাগে পিছত খাবি পিছত এদিন খুৱাম তেনেকুৱাকৈ পালা মাৰি থাকে তো আজি মই ক'ম যে মা মোৰ এতিয়া এটা মানে হেৰি আহিছে এটা কমেণ্ট এটা আহিছে পানীপুৰি খাব লাগে তো আজিতে মায়ে বনাই দিব এইটো খাটাং তো বঢ়িয়া হেল্প কৰিলে দে মোৰ দেউতাই এতিয়া আজি পানীপুৰি খাম অ'কে তো নেক্সট চাই লৈছোঁ পাৰ্চি ব্লগে লিখিছে তুমি উল্টা ভৰিৰে বুলিব পাৰিবা হা উল্টা ভৰিৰে কেনেকৈ খোজকাঢ়িম ভাবিব লাগিব উল্টা ভৰিৰে উল্টা ভৰিৰে উল্টা ওকে তো এতিয়া আহিছোঁ আমি উল্টা ভৰিৰে বুলিব আহিছোঁ তো মই ভৰিখনক কৈ থৈ দিছোঁ যে ভাই নাকান্দিবি তই আজি উল্টা হ'ব লাগিব বা ঠিক কৈছে হ'ব দে নাকান্দো কান্দিয়ে কৈছে হ'ব দে নাকান্দো ওকে তো মই ইয়ালৈ এতিয়া আহিছোঁ ভৰিখন এনেকৈ যদি উল্টা কৰিব লাগে আটাইতকৈ ইজিটো কৰোঁ মই উল্টা ভৰিৰে খোজকাঢ়িছোঁ 1 2 3 উল্টা ভৰিৰে বুলিছো উল্টা ভৰি ওকে তো কেনেকুৱা লাগিছে এইটো নহয় ইম্পচিবল হৈছিল পাৰ্চি আই এম ৰিয়েলি চৰি তাৰমানে নোৱাৰি মই মোৰ ভৰিখন কেনেকৈ উল্টা কৰিব পাৰোঁ বাট হ'লেও ট্ৰাই কৰিছোঁ এনে ধেমালি অলপ ময়ো জানো তুমি ধেমালিৰ কাৰণে দিছা বুলি ওকে তো এতিয়া মোৰ দেউতাৰ এইটো
10টা পানীপুৰি তো পানীপুৰি বনাব লাগে নেকি বনাব লাগে আৰু খাব লাগে নাকাটো মই নাজানো মই কাটিব মায়ে কাটিব লাগিব মই নোৱাৰো কাটিব আজিকালি মই হাততে আছে মোবাইলটো তো মই আৰু এটা কমেণ্ট পঢ়িছোঁ জ্যোতিকা দেৱীয়ে লিখিছে 10 বাৰ উঠা বহা কৰা ओके जो आपका आज्ञा है जैसे आपकी आज्ञा ओके 1 2 3 4 5 6 7 8 9 10 ক'বলৈ সহজ 10 বাৰ উঠা বহা বাট মোৰ কাৰণে বহুত ডাঙৰ কথা মই গৈ ভৰিখন ছিঙি যোৱা যেন পাইছোঁ মই তো গাইজ ইয়াতে মই আহি গ'ল ফুচকা তো অ'কে সৰি এইটো বহুত ডাঙৰ এইটো মই দেখুৱাব নোৱাৰিম দে তো ফুচকা চুচকা খাই উঠিলোঁ বহুত ভাল লাগিল বাট মই 10টা মানে খোৱা মানে 10টাতকৈ বেছি খাইছোঁ বাট মই কৈছিলোঁ যে বাক যে তই 10টা মানে খোৱাৰ ভিডিঅ' ৰেকৰ্ডিং কৰ তাৰে যিকেইটা দিছোঁ সেইকেইটা ভালকৈ কৰিছে আৰু বাকীকেইটা কিবা বেয়াকৈ মানে কিবা জোৰ কিবাকৈ কৰিছে আৰু সেইকাৰণে মই দিব নোৱাৰিলোঁ মোৰ সন্মান নহ'লে গোটেই গ'লহেঁতেন তো সেইকাৰণে এবাৰ নেক্সট কমেণ্টলৈ আহিছোঁ বলক বিদিশা দাসে লিখিছে হোমটোৰ ভিডিঅ' লাগে নিশ্চয় দিম নেক্সট ভিডিঅ'টিত পাই যাব বুলি আশা কৰিছোঁ RX Diamond YT হোমটোৰ দিবা নিশ্চয় দিম আৰু নেক্সট তপন শৰ্মা দিছে এটা হোমটোৰৰ ভিডিঅ' লাগে প্লিজ নিশ্চয় দিম মোৰ ঘৰটো ইমান ধুনীয়া নহয় বাট হ'লেও মানে আৰু যেনেকুৱা নহ'লেও দেখুৱাবলৈ চেষ্টা কৰিম এণ্ড নেক্সট গিৰিজা শৰ্মাও লিখিছে হোমটোৰ দেখাবা প্লিজ হোমটোৰ তাৰপিছত JD মিক্স হাব হোমটোৰ দেখাবা প্লিজ ক'ব লগা নাই নিশ্চয় দেখাম এণ্ড আটাইকেইটা হোমটোৰে আহিছে প্ৰায় ঠিক আছে নেক্সট ভিডিঅ'টিত হোমটোৰ মই দিমেই এইকেইটাই আছিল কমেণ্ট অ'কে তো নেক্সট ভিডিঅ'টিত হোমটোৰ পাই যাব এণ্ড আজিৰ ভিডিঅ'টি একেলগে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ এণ্ড আগলৈ এনেকৈ ভিডিঅ' দি যাম মৰম দি যাব তো থেংকছ ফৰ ৱাচিং বাই এণ্ড 1 ছেকেণ্ড যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব এণ্ড বেল আইকন প্ৰেছ কৰিব ভিডিঅ'টি যদি ভাল লাগিল লাইক কৰিব এণ্ড সকলোৱে চবকে ধন্যবাদ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এটা কমেণ্ট নিশ্চয় কৰি দিব অ'কে বাই ফটো চাৰ্জত লগাই দিব লাগে